আজি আপোনালোকক প্ৰেছ মিট মাতাৰ বিষয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটি তৰফৰ পৰা নিৰ্দেশ মতে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অন্তৰ্গত বিভিন্ন ব্লক মণ্ডল অন্তৰ্গত এটা প্ৰেছ মিট পাতিব লাগে বুলি এটা সাৰ্কুলাৰ দিয়া হৈছে। সেই গতিকে আজি আমি ইয়াত লুম্বাজং ব্লক কংগ্ৰেছ আৰু লুম্বাজং মণ্ডল ব্লক কংগ্ৰেছ হৈ আমি প্ৰেছ মিট মাতা হৈছে। কাৰণটো হয় এইটো আজিকালি এইটো ভাৰতবৰ্ষ যেটো ৰুলিং পাৰ্টি আৰু অপজিশ্যন পাৰ্টিৰ ভিতৰত যেনেকা উপমান কৰা এই বিষয়লৈ কাক কোনে সঁচা কাক কোনে মিছা এইটো ৰাইজৰ বিলাক বিতংভাৱে বুজাবৰ কাৰণে আমি প্ৰেছ মিট মাতা হৈছে। গতিকে এতিয়া ৰাহুল গান্ধীৰ ওপৰত যেটো অত্যাচাৰ কৰিছে যেটো অপমান কৰিছে ভাৰতবৰ্ষত সেই আৰম্ভণিৰ পৰা ভাৰত স্বাধীনতাৰ পোৱাৰ পাছত বিভিন্ন জাতি বিভিন্ন পলিটিক্যাল পাৰ্টি ৰুল হোৱা হৈছে। কংগ্ৰেছ বলেও কওক বা বিজেপি বলেও কওক, কিন্তু ইমান বছৰত এনেকা আজিৰ নিচিনা এনেকা সাংসদ ভিতৰত এনেকা উপমান কৰাটো দেখা নাই। এই গতিকে এই বিষয়টো আমি লাগে তেতিয়া এই বিষয়টো নৰেন্দ্ৰ মোদী চৰকাৰে যেটো কৈছে ৰাহুল গান্ধীৰ কাৰণে দেশদ্ৰোহী বা দেশৰ দায়িত্ব দিছে, কিন্তু আমি চাবলৈ যাম ভাৰতীয় জনতা পাৰ্টি তথা বিজেপি গভৰ্ণমেণ্ট নাহা আগতে যেটো নৰেন্দ্ৰ মোদীয়ে যেটো ভাষণ যেটো দিছে যে বিজেপি চৰকাৰ যদি আহিলে আমি বিভিন্ন জাতিৰ কাৰণে আমি সমান অধিকাৰ আমি দিম। গতিকে এওঁলোকে যেটো কৈছে সবকা সাথ সবকা বিকাশ আৰু আমাৰ যেটো সবকা সাথ সবকা বিকাশ আৰু যেটো কেলেংগাৰীৰ কাৰণে আমি একশ্যন ল'ম, না খাওঁগা না খানে দুংগা এই বিষয় লৈ। আৰু এইটোও নহয় গভৰ্ণমেণ্ট অহাৰ পাছতে ভাৰতবৰ্ষত যেটো যুৱক যুৱতীৰ কাৰণে প্ৰত্যেক বছৰৰ মানে 20,000কৈ মানে চাকৰি বাকৰি দিম বলে তেওঁলোকে সান্তনা দিছিল, কিন্তু সেই সান্তনা আজিলৈকে সম্পূৰ্ণ হোৱা নাই। আৰু যেটো জিৰ' বেলেঞ্চ খোলাৰ পাছতে 15 লাখ টকা প্ৰত্যেকজনৰ কাৰণে আমি ডিপজিট কৰি ল'ম। তা সেইবিলাক যেটো প্ৰচাৰ যেটো কৰি আছে কিন্তু সেইটো এটাও মানে সাকসেছ নহয়। এই কাৰণে ভৱিষ্যত এনেকা যদি থাকে তেতিয়াহ'লে ৰাইজৰ বিলাক এইটো বহুত দুখ হ'ব বলে তেখেতে এটা আন্দোলন হিচাপে যেটো কৰা হৈছে। যেটো কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰ তক বহুত হাজাৰ কিলোমিটাৰ ঘোষ আহি এইটো প্ৰচেছন কৰি বিভিন্ন ৰাইজৰ লগত আলোচনা কৰিছে, বিভিন্ন জাতিৰ লগত আলোচনা কৰিছে। তেতিয়া আমি আকৌ এনেকা যদি থাকে তেতিয়াহ'লে আমি ৰাইজৰ বিলাক উন্নতি কৰাটো বহুত দূৰৰ কথা। সেই গতিকে আমি কিছু চেঞ্জ কৰিব লাগিব বোলে তেখেতে যেটো কৈছে। সেই গতিকে এতিয়া বিজেপি গভৰ্ণমেণ্ট যেটো নৰেন্দ্ৰ মোদী তেখেতে লোকসভা ইলেকশ্যনটো ইমান দূৰ নহয়, অহা বছৰ 2024 চনতো লোকসভা ইলেকশ্যন হ'ব। তেতিয়া লোকসভা ইলেকশ্যন সময়ত আমি বিজেপি গভৰ্ণমেণ্ট গিৰিব পাৰে
এইটো জানি শুনি পেলাইহে এইটো বিৰোধী নেতা তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কাৰণে একশ্যন লৈছে। তেতিয়া ৰাহুল গান্ধীয়ে যিটো পাৰ্লিমেণ্টাৰী যিটো উল্লেখ কৰিছে, যিটো 2000 কৰোৰ টকা সেইটো আমদানিত তেখেতে সূচীমতে সেই টকাটো তেখেতে ইউজ কৰা হ'ব আৰু সেই টকাত ক'ত পৰা আহিছে বোলে এটা প্ৰশ্ন উত্থাপন কৰিছে।